হেল্ল' অঁ আপুনি কোনে ক'লে অঁ পইচাটো দি আছোঁ 3 দিনৰ মূৰত দি আছোঁ আপুনি চিন্তা কৰিব নালাগে অঁ ঠিক আছে নাই আপুনি আহিব নালাগে বাৰু মই নিজে যাই দি থৈ আহিম বাৰু ঠিক আছে অঁ লেবাৰবিলাক কাম কৰি আছে নেকি ভালেই হৈছে এতিয়া বৰষুণৰ দিন কাম কৰিব লাগিব ইমান কাম কৰি পেলাই টেংক এটা বনাব লাগিব মানুহবিলাক থাকিবৰ কাৰণে দাদা পিছফালে ঠিকাদাৰ ক'ত লগাম ন অঁ বছ তাকে বিচাৰিছেচোন কোনে বিচাৰিছে এখন এই পোৱালি চাইকেল ধৰি ঠিকাদাৰ নেকি হয় ক'ৰ পৰা আহিছে বাৰু আপুনি EW অফিচৰ পৰা হয় নেকি মই তাত কাম এটাৰ কাৰণে থৈ দিছিলোঁ এই পোৱালি ছাতিটো ধৰচোন মোবাইলটো ধৰ ল'ব লাগে নাজানা নেকি অঁ এইটোচোন মেচিনৰ কাগজে চাওঁ বছ মই চাওঁ দিয়কচোন চোৱা চোৱা অঁ এইখন দেখোন আমাৰ পকলেণ্ড গাড়ীখন ৰিলিজ হোৱা কাগজ আহিছে গাড়ীখন ৰিলিজ হ'ল যেতিয়া পাৰ্টি কৰা ভাল তেতিয়াহ'লে পাৰ্টিটো চলাই দিবা আৰু এতিয়া আমি PW অফিচলৈ গৈ আছোঁ অঁ কামৰ কাৰণে ফাৰ্ষ্টত গৈ ওলাওঁ ৰেডি হওক ৰেডি হ'বই আৰু তাৰপিছত আৰু এটা পাৰ্টি কৰি দিম আমি বছ পিছপিনে বুঢ়িয়া মাৰা যেন লাগিছে হয় নেকি পটাপট ধৰি লওঁ জল্দি 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 আরে মোক দেখি তোমালোকে ক'ত পলাব বিচাৰিছা নাই নাই ছাৰ তোমাৰ নামে লৈ আছিলোঁ আপোনাৰ নামে লৈ আছিলোঁ এই আপুনি জাষ্ট আহি পেলাই 100 বছৰ জীয়াই থাকিব আৰু ভৰি হাতে পাই দিছে আপুনি মোক চিনি পাইছে নে নাই পাইছোঁ আপুনি বুদ্ধিৰাম নহয় জানো আপোনাৰ নামকে সদায় লৈ থাকোঁ অঁ আপোনাৰ 1,30,000 দিব আছোঁ নহয় মোৰ যে কপালখন ভাল এতিয়া যে তোমাৰ মনত আছে তুমি যে ফোন কৰিছিলা 3 দিনৰ আগত পইচা দিম বুলি মই আজি নিব আহিছোঁ মইতো 3 দিন কৰা নাছোঁ 3 মাহ কৰিছোঁ হয়নে নহয় ৰংগিলা জানো বছ পাহৰিছোঁ নহয় মই কিয় পাহৰিছা তুমি ৰাখিব লাগে ইছ ৰাম বসন্তীখন এইখনে ন ইমান নামৰ চামৰ দিয়া আহি ৰংগিলা অলপ চাফা চাফা কৰি দিয়াচোন আমাৰ নিব লাগিব নহয় মৰমত চলাব লাগিব গাড়ীবিলাক এই ফুক্তি কৰিলা হ'ব দিয়া গাড়ীখনৰ চাবিটো দিয়া হিচাপ কৰিব লাগিব চাবি দিলো অঁ দিয়া এইটো অৰিজিনেলটো নে ঠিক আছে মই দোকানখন খুলি দিয়া মই চলাই চাওঁ নাই বছ ৰ'ব এইখন আপুনি চলাব নোৱাৰিব নহয় নাই নেকি এখন চলাবলৈ এক্সট্ৰা লাইচেঞ্চ এখন হয় নেকি দিয়া চোৱা তোমালোকে বছ আমাৰ গাঁৱত সেনেকুৱা মানুহ এটা আছে নহয় হয় নেকি তেতিয়া তুমিয়ে যোগাযোগ কৰিবা তোমাকে দিছো দায়িত্বটো অ'কে
মই প্ৰথমে অংশুমান বুলি সুধিলো ইয়াত কোনো অংশুমান চিনি নাপাওঁ বুলি ক'লে হাৰে এই খালি অঞ্চুবান বুলি ক'ত চিনি পাবা ইয়াত অঞ্চুবান বুলিহে চিনি পাবি ইয়াৰ পিছত বহুত ডাঙৰ কাহিনী এটা আছে হয় নেকি শুনিছা নেকি নাই শুনা পানেমাৰ ঘৰত নাই সদায় ঘৰত নাই একেবাৰে শুনা নাই নাই নেকি নাই সঁচাকে নেকি সঁচাকে কৈছো মই বাৰু খবৰ লৈ আছো বাৰু মোকতো জিচি বুলি আনিছিলা এতিয়া ফকলেণ্ড আনিলা ফকলেনে আছে আমাৰ তাত PWD অফিচত বছ এই ফকলেনখন চলাবলৈ অপাৰটো লৈ আহিছো হয় নেকি হয় ভালে নে ভালে বুলি কৈছে চব জানো বুলি কৈছে দিয়া ঠিক আছে বছ চাবিটো দিয়ক চাবিটো চাবিটো মোৰ হাততে আছে নেকি দিয়ক ওলাই আছো এইটো লোৱা বাওঁহাতে নহয় বছ সোঁহাতে দিয়ক চৰি এইটো লোৱা এইটো লওক মই ডিজেল ঢাল আৰে এই জাষ্ট মই ডিজেল ফুল টেংকি কৰি দিছো হয় নেকি মানে চলি যাব বৰ্তমান তো প্ৰব্লেমটো একো নাই কিহৰ প্ৰব্লেম হ'ল ঐ মামৰ দহাত গাড়ী চলি পিঠা কৰি হৈ যাবি আঁতৰ হয় এতিয়া কিয় বন্ধ হৈ গ'ল